ঠিক আছে তোমাৰ নাম কি বৃষ্টি কোৱাচোন ইংৰাজী বৰ্ণমালা কেইটা হিচাপ কৰিব লাগিব হয় নেকি তেন্তে কোৱাচোন ইংৰাজীত ভাৱেল কেইটা নাজানো আমাক শিকোৱা নাই নহয় কিতাপত পঢ়া নাই এই কিতাপত এইবোৰ নাই ছাৰ চাওক কিতাপ বহীবোৰ আনাচোন মায়েহে জানে মই নাজানো সেইবোৰ মই গৈ আছো বৃষ্টি আলাসৰ লাৰু মৰম কৰি কৰি একেবাৰে ছোৱালীজনীক নষ্ট কৰি পেলালে আপুনি ক'ত গ'ল তাই ক'লৈ গ'ল তাই মই নাজানো মই কেনেকৈ জানিম মোক সুধি কেনে যায় নেকি কিমান বাৰ ক'লো যে ছোৱালীজনীক এতিয়াই মোবাইল স্কুটি এইবোৰ দিব নালাগে কিন্তু আপুনি মোৰ কথা এবাৰো নুশুনিলে শুনা ইমান ধন সম্পদ কি কৰিম মই এজনী মাত্ৰ ছোৱালী মোক তাই কিবা মোৰ তাত বিচাৰিব মই তাক নিদিয়াকৈ থাকিব পাৰিম এইটো জানো সম্ভৱ আপুনিহে জানে দিয়াৰ সময় আছে সময়ৰ হৰ সময়ত এৰিব নাজানিলে হিতে বিপৰীত হয় হওক তাতে কি হ'ল আজিকালিৰ মানুহে ধন নিবিচাৰে মনহে বিচাৰে ৰূপ নহয় গুণ আপোনাৰ ছোৱালীৰ কি ভাল গুণ আছে যে মানুহে হৈছে ইমান চিঞৰিব নালাগে 3 বাৰ মেট্ৰিক ফেইল কৰিও চিন্তা নাহিল এইবাৰ বা আকৌ কি হয় দিনে ৰাতিয়ে এয়াৰফোন লগাই মোবাইল আৰু মোবাইল সময় নাই অসময় নাই স্কুটিখন লৈ বিদায় এইবাৰ আৰু নহ'ব এইবোৰ আৰু সহ্য নহয় মোৰ নহ'লে আহো ছাৰ মই যোৱা আহিবা দেই চৌধুৰী বাবু হৰেশ্বৰ আহক আহক বহক আপুনি ক'ৰবাত যাবনে নাযাওঁ মানে আমাৰ গাঁৱৰ স্কুলখনত যে এজন নতুন মাষ্টৰ আহিছে হয় মই যোৱাকালিহে চালোঁ তেওঁ আহিব মানে মোৰ ছোৱালীজনীক টিউশ্যন পঢ়োৱাৰ কথা কৈছোঁ ভাল শুনিছোঁ তেওঁ বৰ স্মাৰ্ট আচ্ছা হৰেশ্বৰ বাবু কিবা ক'ব নেকি হয় মানে মই ছোৱালীজনী কলেজ পাছ কৰিলে নহয় এতিয়া বাহিৰত গৈ পঢ়িব বিচাৰে দেউতাৰ 2 বিঘা মাটি তাৰে 1 বিঘা বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছোঁ উপায় নাই ছোৱালীয়ে বিচাৰিছে যেতিয়া দিবতো লাগিবই অহাকালিয়েই এডমিশ্যন ইমান কম সময়ৰ ভিতৰত কোনে মাটি কিনিব বৰ চিন্তাত পৰিছোঁ তেনেহ'লে এটা কাম কৰিবা গ্ৰাহক নাপালে মোকে দি দিবা টকাখিনি মই দি দিম সঁচাই কৈছেনে ৰক্ষা মই হতাশ হৈ গৈছিলোঁ ঠিক আছে মই ৰাতি আহি দলিল কৰি টকা লৈ যাম এতিয়া আহোঁ নমস্কাৰ মণিকা মণিকা কি হ'ল শুনিলানে হৰেশ্বৰৰ ছোৱালী কলেজ পাছ কৰি এতিয়া বাহিৰত পঢ়িব যাব সময়ত খাব নোপোৱা ছোৱালীজনী আজি আৰু মোৰ ছোৱালীজনীৰ কথা ভাবাচোন যেতিয়াই যি লাগে কোৱাৰ আগতেই দিম তথাপি মোক শুনাই লাভ নাই কোন মাষ্টৰ আহিলনে তোমাৰ আদৰৰ ছোৱালী দেউতা মোক কাইলৈ 5,000 টকা লাগিব কিয় কলৈ যাবি
তই মোৰ লগত কথা নকবি। ৰ'বাচোন, ছোৱালীজনীৰ লগত সদায় সদায় লাগি নাথাকিবিচোন। দিম মা, সামান্য 5,000 মইনো নিদিম নে? শুনা মা, এতিয়া আৰু কলৈকো নাযাবা। আজি নতুন টিউশ্যন মাষ্টাৰ আহিব। কাপোৰ কানি সলাই ৰেষ্ট লোৱাগৈ। অ' দেউতা, বাই মা। কুকুৰক লাই দিলে মূৰলৈকে জঁপিয়াই। ভাইটি, চৌধুৰী বাবুৰ ঘৰ এইটোৱে নেকি? অঁ, তুমি যোৱা ছাৰক ঘৰটো দেখুৱাই দিবা। ঠিক আছে, বলক ছাৰ। ব'লা। এইবোৰ বেয়া বস্তু খাব নালাগে, নাখাবা, পেলাই দিয়া। এইটোৱে চৌধুৰী বাবুৰ ঘৰ। আপুনি যাওক, মই আহোঁ ছাৰ। খুৰাদেউ ঘৰত আছেনে? অ' মাষ্টৰ বাবু, আহক। মা বৃষ্টি, আহক ভিতৰলৈ। বহক। মণিকা, মাষ্টৰ বাবু আহিছে, চালৈ আহিবা। এওঁ মোৰ একমাত্ৰ ছোৱালী। মোৰ টকা পইচাৰ অভাৱ নাই, যেতিয়াই যি খোজে দিওঁ আৰু। আপুনি কষ্ট কৰি হ'লেও মানে মেট্ৰিক পৰীক্ষাটো পাছ কৰাব লাগিব। বহুত টিউশ্যন মাষ্টৰ ৰাখিলোঁ, কিন্তু 3বাৰতে মেট্ৰিক পাছ কৰাব নোৱাৰিলোঁ। বুজিছে? পাছ কৰাব নোৱাৰিলোঁ। মানে ইয়াৰ আগতে 3বাৰ ফেইল কৰিলে? হয়, কিয় বা ফেইল কৰে নাজানো। মই হ'লে কৃপণালি নকৰোঁ। ডাঙৰ মোবাইল খুজিলে দিলোঁ, স্কুটি খুজিলে তাকো দিলোঁ। এইবাৰ বোলে 5G মোবাইল ওলালে, সেইটোও দিলোঁ। কিন্তু মোবাইল, গাড়ী যি লাগে দিলে, কিন্তু কিতাপ কলম বহি এইবোৰ দিয়েনে নাই? কি কথা কয়? এইবোৰত আৰু কেইটকা লাগে হে? যেতিয়াই টকা 2,000, 5,000 লাগে দি দিওঁ, তাই কিনি লয়। ঠিক আছে, তোমাৰ নাম কি? কোৱা, নামটো সুধিছে। বৃষ্টি। কোৱাচোন ইংৰাজী বৰ্ণমালা কেইটা? হিচাপ কৰিব লাগিব। অ' হয় নেকি? তেন্তে কোৱাচোন ইংৰাজীত ভাৱেল কেইটা? নাজানো, আমাক শিকোৱা নাই নহয়। কিতাপত পঢ়া নাই? এই কিতাপত এইবোৰ নাই ছাৰ। চাওক, কিতাপ বহীবোৰ আনাচোন। মায়েহে জানে, মই নাজানো সেইবোৰ। অ' মণিকা, মণিকা, তাইৰ কিতাপ বহীবোৰ আনাচোন। মই নাজানো তাইৰ কিতাপ বহী ক'ত। তাই এতিয়াও সৰু হৈ আছেনে? খুৰা, আপুনি দেউতাক হিচাপে যি কৰিব লাগিছিল সেইখিনি কৰা নাই। মানে আপোনাৰ ছোৱালীজনীৰ কিতাপ বহী আছেনে নাই, তাই সময়মতে পঢ়িছেনে নাই, খাইছেনে নাই, ক'ত গৈছে, কি কৰিছে, এইবোৰত গুৰুত্ব নিদি আপুনি কি কৰিছে? মোবাইল, গাড়ী এইবোৰতহে গুৰুত্ব দিছে। কাৰণটো হৈছে মোবাইল, গাড়ী এইবোৰ দিয়াৰ এটা সময় আছে। তাৰমানে সেই বয়সটো হ'ব লাগিব। আজিকালি মোবাইলৰ যুগ হ'লেও বয়স অনুপাতে ল'ৰা ছোৱালীক মোবাইল দিব লাগে, কিয়নো যিকোনো বস্তুৰে ভাল বেয়া দুই এটা দিশ আছে, আৰু সেইটো নিৰ্ভৰ কৰে ল'ৰা ছোৱালীৰ বয়সৰ ওপৰত। আপুনি ভুল কৰিলে। ভুল কৰিলোঁ? হয়, ভুল কৰিলে। সম্ভৱ নহয় যদিও মই চেষ্টা কৰি চাম বাৰু, যিহেতু আপুনি আশাবাদী।
ছোৱালীজনীক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব বিচাৰিছে। শুনিলে এতিয়া বাৰে বাৰে কোৱা স্বত্তেও মোৰ কথাত কাণ নিদিলে। মাষ্টৰ বাবু, মই আপোনাক হাত জোৰ কৰিছোঁ, এতিয়া যিকোনো মূল্যৰ বিনিময়ত মোৰ ছোৱালীজনীক মানুহ কৰিব লাগিব। মই চেষ্টাটোহে কৰিব পাৰিম, বাকীখিনি আপোনালোকৰ দায়িত্ব। আজি উঠো, কালিৰ পৰা শিকাম। আহিছোঁ। যাওক। নমস্কাৰ, মই মমি। টকাৰ অহংকাৰত কম বয়সীয়া ল'ৰা ছোৱালীৰ হাতত বিপদজনক বস্তু কেতিয়াও তুলি নিদিব। ই জীৱনলৈ নমাই আনিব পাৰে এক অন্ধকাৰ। এই ভিডিঅ'টো চাই কেনে লাগিছে? যদি ভাল লাগিছে তলত থকা ৰঙ বটনটো টিপি ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। অ' হা, পাহৰিছিলোৱে, এই ভিডিঅ'টো পাৰিলে শ্বেয়াৰো কৰি দিব প্লিজ।